নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মলিয়াকাই আৰু ফেচবুক পেজলৈ আহক। আজি এনেকুৱা এটা অনুষ্ঠান আপোনালোকক দেখাবলৈ পাই সুখী হৈছোঁ যে যিহেতু মোৰ ঘৰৰ সন্মুখত ভাগতেই এভাগী নামঘৰ প্ৰতিষ্ঠা কৰিবলৈ লোৱা হৈছে অহা কালিলৈ। আহকচোন আপোনালোকক দেখাবলৈ যাওঁ ভিতৰৰ ভাগ মনোহৰ। এই অনুষ্ঠানভাগী তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ হৈছে। আপোনালোকে দেখিবলৈ পাইছে নামঘৰ ভাগ সম্পূৰ্ণভাৱে আপোনাক দেখাই দিবলৈ মই বিচাৰিছোঁ যে ব'লক আমি দেখাই আছোঁ। এয়া ভিতৰ ভাগ উখল মাখল পৰিৱেশ পুৰা। দুবিঘা মাটি আৰু লগতে নামঘৰ ভাগি যিহেতু তেওঁৰ নিজ ইচ্ছাকৃতভাৱে উদ্বোধন কৰিবলৈ ওলাইছে। চাওক যিসকল প্ৰতিমূৰ্তি নিৰ্মাণ কৰিলে, যিমানবোৰ আপোনালোকে দেখিবলৈ পাইছে এই সকলোবোৰ তেওঁৰে সৃষ্টিকৰ্তা বুলি ক'ব লাগিব। তেওঁ সকলোবোৰ নিজ হাতেৰে তৈয়াৰ কৰিছে। চাওক আপুনি নিজে কৰিছে নে এইখিনি? কিমান দিনৰ পৰা কৰি আছে? 2022 পৰা। কি কাৰণে এনেকুৱা এটা মনতে আপুনি ভাবিলে? কি কাৰণে ভাবিলোঁ এতিয়া মই নিজেও নাজানো। মোৰ মনলৈ ভাগি আহিলেও মনত সন্ধিয়া থাকে যে নামঘৰ ভাগি বনাই মই আগতেও মূৰ্তি চূৰ্তি বনাই থাকোঁ আৰু সেই মূৰ্তিখিনি মই অন্তত দিও নাই। গতিকে মই ভাবি দিছোঁ বোলো অন্তত নিজৰ নামঘৰ ভাগি বনাই পেলাই এই চিন স্বৰূপে মই ৰখাই দিওঁ। কিন্তু ৰখাই থ'বলৈ যাবলৈ হ'লেও সেইটো কৰাটো জেগা লাগিব আৰু গতিকে জেগাটোতো মই ল'বৰ কাৰণে মই ৰাইজক সুধিলোঁ যে মই এনেকুৱা এটা কাম কৰিবলৈ বিচাৰিছোঁ আৰু আপোনালোকে এই কথাষাৰ তাৰমানে কামটো ওপৰত আপোনালোকৰ মতামত দি আৰু এই নামঘৰ ভাগি মই সুধিলোঁ সকলো ৰাইজক অকল নামঘৰে নহয় হেৰি আপোনাৰ প্ৰকল্প হিচাপে যদি দিব বিচাৰোঁ আপোনালোকে গ্ৰহণ কৰিবলৈ নকৰে। তেতিয়া তেখেতসকলে ক'লে যে বৰ বঢ়িয়া কথা আৰু মোৰ সেইখিনি অকণমান উৎসাহ পালোঁ প্ৰায় সিদিনাৰ পৰাই আৰু কাৰণে আৰম্ভ কৰিছোঁ। ৰাজহুৱা মিটিং দি লৈছিলোঁ বাৰু তেখেতসকলক। ৰাজহুৱা মিটিঙত মানে তেখেতসকলে মোক কৈছে যে আপুনি এইটো বঢ়িয়া পদক্ষেপ লৈছে, গতিকে আপোনাক আমি যিমানখিনি পাওঁ আগলৈ সহায় কৰি নিদিলোঁ। এইটো কিমান কি হৈছে ইয়াতে খৰচ পাতি? খৰচ মই হিচাপ নাই ৰখা, কাৰণ কেলৈ খৰচ হিচাপ ৰখাবলৈ হ'লেতো ঢেৰ খৰচ হয়। বিশেষকৈ মোৰ এতিয়া সেইখিনিৰ পৰা সি তালৈকে মাটি যিমানকণ হৈছে প্ৰায় 4 কঠা মাটিটো মই মাতিয়ে দিছোঁ। সেইবোৰ খৰচ কৰিবলৈতো আৰু কামত নাহে। আৰু নামঘৰ ভাগি এই বাটচৰাৰ পৰা আপোনাৰ সেই মণিকূটলৈকে ইয়াত ৰাইজৰ কোনো তাত মই অৰিহণা লোৱা নাই আৰু নিজৰ কৰ্ম নিজে কৰিছোঁ আৰু নিজে কৰি মেলি মই ৰাইজক কাৰণ কেলৈ কোনোবা এজনৰ পৰা যদি 1000 বা 1500 টকা মই ল'ব বিচাৰোঁ তেতিয়াহ'লে সম্পূৰ্ণ কামটোৱে তেখেতসকললৈ গুচি যাব। গতিকে মই ইয়াত আৰু হেৰি লোৱা নাই। এইটো কাইলৈ মানে 10 তাৰিখে আমাৰ এজন মেইন মানুহ আৰ্টিষ্ট পঞ্চানন শইকীয়া, এওঁ দেখিছে চাগে বহুত আৰ্টিষ্ট হয় নহয়? এইটো ক'বলৈ গ'লে এবছৰ হ'ল বুলি ক'ব লাগিব হয় নাই? এবছৰ হ'বগৈ আৰু। মই এই নামঘৰৰ ভাগিৰ বিষয়ে জনাবলৈ গৈছিলোঁ। আগতে আপোনালোকৰ পৰা গম পাইছোঁ যে ইতিমধ্যে নামঘৰ ভাগ যিজন ব্যক্তিয়ে দান কৰিছে তেখেতে আপোনালোকক ইতিমধ্যে কৈছে। তথাপিতো আমি তাৰ লগতে সংযোগ কৰি দুআষাৰ ক'ব খুজিছোঁ। সংযোগটো কি কৰিম যে কাৰণ এই ভাগ নামঘৰ তেখেতৰ এটা সপোনৰ অংশ আছে যে তেখেতে এদিন বনাই ৰাইজক উৎসৰ্গা কৰিব। তেখেতে যথেষ্টখিনি কাম কৰিলে। তেখেতে কৰাৰ উপৰি ৰাইজেও যথেষ্টখিনি যিমানলৈকে পাৰিছে সিমান সহায় কৰিছে আৰু এতিয়া নামঘৰ ভাগ ইতিমধ্যে পৰিপূৰ্ণ হৈছে। আপোনালোকে নিশ্চয় দেখিছে। এতিয়া এই নামঘৰ ভাগ বকতাবাসী ৰাইজক যিহেতু চমজাই দিয়া বা গতাই দিয়া তেখেতৰ এটা সপোন আছিলে, সেই সপোনটো অহা কালিলৈ বাস্তৱায়িত কৰিবৰ কাৰণে আমাৰ ইয়াত এতিয়া অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। সেই অনুষ্ঠানটোত প্ৰথমে গৰু আসন প্ৰতিষ্ঠা কৰি তেখেতে আমাৰ নামঘৰ ভাগ ৰাইজক উৎসৰ্গা কৰিব। ইয়াৰ পিছত তেখেত এই অনুষ্ঠানৰ লগত সংগতি ৰাখি 3দিনীয়াকৈ ইয়াতে ভাগৱত পাঠ হ'ব আৰু ৰাতিলৈ ভাওনা অনুষ্ঠিত হ'ব। গতিকে বৰ বিশেষ তেখেতক কি ক'ব ইমান এটা? তেখেতটো এজন মহান ব্যক্তি, মহান বৈষ্ণৱ বুলি ক'ব লাগিব। কাৰণ ই এনেকৈ বহু মানুহৰ কোটি হ'লেও বহুতো ব্যক্তিয়ে দিম বুলিলেও এনেকুৱা অনুষ্ঠান ৰাইজক দান দিব নোৱাৰে। তেখেতৰ কিবা পুণ্যৰ ফলতে এইখিনি হৈছে বুলি ভাবিছোঁ। আমি যিমানখিনি পাৰোঁ সিমানখিনি তেখেতৰ লগত সহযোগিতা কৰিবলৈ চেষ্টা কৰিছোঁ।
বকতাবাসী ৰাইজে আমাক সাত উজান দিছে নিদিয়ে বুলি আমি ক'ব নোখোজোঁ, কাৰণ যাৰ ওচৰতো গৈছোঁ তেখেতৰ পৰা আমি সহায় কিছু হ'লেও পাইছোঁ। গতিকে বকতাবাসী ৰাইজে নিশ্চয় আঁকোৱালি ল'ব আৰু ভৱিষ্যতৰ দিনত ই আৰু অধিক উজ্জ্বল হৈ জিলিকি যাব সেইবুলি ভাবি আমি আশা কৰিছোঁ। ৰাইজসকল আপোনালোকে দেখিবলৈ পালে নামঘৰ ভাগি এই ভাগি আছিলে, যিহেতু সম্পূৰ্ণকৈ হৈ গৈছে। আৰু আজিৰ ভিডিঅ'টো ইমানে আছিলে। চাই কেনে পালে জনাব। যদি ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু মূল্যকাই ফেচবুক পেজটো ফ'ল' কৰি দিব। আজিলৈ ইমানে আছিলে। বাই বাই।